গুৱাহাটী নাৰেংগী বুন্দা আঞ্চলিক উচ্চ বিদ্যালয়ৰ এয়া লাইন পাতি আছে ভোট দিবৰ বাবে। বহু সংখ্যক লোক আহি ইয়াতে সমাগম হৈছেহি। বহুতটা লাইন দেখা পোৱা গৈছে। এয়া চাওক, আপোনালোকে নিজেই প্ৰত্যক্ষ কৰিব পাৰিব যিমান লাইন পাতিছে। বহুতটা লাইন আছে তেওঁলোকে আনন্দ মনেৰে আহিছে ভোট দিবলৈ। আৰু দুই এগৰাকীক সোধা হৈছিল চৰকাৰখন সলনি হোৱাটো বিচাৰে নে, তেতিয়া এখেতে কি কৈছে শুনকচোন। চৰকাৰ অহাটো বিচাৰে। চৰকাৰ বৰ্তমান যিটো আছে সেইটোৱে বিচাৰো। এগৰাকীয়ে সলনি হোৱাটো বিচাৰে বুলি ক'লে, কিয়নো বস্তুৰ বহুত দাম বাঢ়িছে, চিলিণ্ডাৰ দাম বাঢ়িছে এনেকৈ ক'লে তেখেতে। আৰু দুই এজন ল'ৰাকো সোধা হৈছিল। তেওঁলোকক সোধা হৈছিল যে তোমালোকে চৰকাৰখন সলনি হোৱাটো বিচাৰা নাই, বিজেপি চৰকাৰ হৈ থকাটো বিচাৰা। তেতিয়া তেওঁলোকে মতামত দাঙি ধৰিছিল। এনেদৰে ইয়াত তেওঁলোকক সুধিবৰ বাবে আগবাঢ়ি যোৱা হৈছিলে।